গাইজ আপোনালোকে হয়তো ভিডিঅ'ৰ টাইটেল থাম্বনেইল চাইছে মোৰ ফাইনেলি 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে কিন্তু মই মনৰ পৰা একেবাৰে হেপী নহয় কিয়নো বহুত দিনৰ পৰা মেহনত কৰি আছোঁ কষ্ট কৰি আছোঁ বাট মোৰ ছাবস্ক্ৰাইবাৰটো কমপ্লিট হ'ল কিন্তু মোৰ ফাৰ্ষ্ট টাইমটো পূৰা নহ'ল আপোনালোকে ভিডিঅ' চাই হয়তো কম বেছি ভিডিঅ' চাই ছাবস্ক্ৰাইব কৰিছে বাট আপোনালোকে কোনো এটা ভিডিঅ' ভালকৈ নাচায় কমপ্লিটলি ৱাচ নকৰে তাৰ কাৰণে হয়তো আজি মোৰ ৱাচ টাইমটো পূৰা নহ'ল তো বেয়া লাগি আছে ইমান দিন কষ্ট কৰি তথাপিও ৱাচ টাইমটো পূৰা কৰিব নোৱাৰিলোঁ তো এইটো অলপ হয়তো ভাবি আছোঁ কাৰণ ফাইনেলি 1K ছাবস্ক্ৰাইবাৰ হৈছে তো আপোনালোকৰ ওচৰত এইটোৱেই অনুৰোধ থাকিল আপোনালোকে এতিয়াৰ পৰা ভিডিঅ'বিলাক অলপ চাব মোক অলপ সহায় কৰিব কিয়নো চাওক মই এজন ধুবুৰী ল'ৰা হয় তো আপোনালোকে যদি মোক ছাপোৰ্ট নকৰে তেনেহ'লে বাহিৰৰ মানুহ কেনেকৈ ছাপোৰ্ট কৰিব আৰু আপোনালোকে যদি মোক ছাপোৰ্ট কৰে আমি ভাল ভাল কণ্টেণ্ট আনিবলৈ চেষ্টা কৰিম তো আমাৰ ধুবুৰীখন বহুতো ডেভেলপ হৈ আছে তো এই ডেভেলপমেণ্টবোৰ মই মোৰ ইউটিউব চেনেলৰ জৰিয়তে দেখুৱাই আছোঁ মানুহক হয়তো মানুহে ধুবুৰীটো চিনি পাই আছে তো আগতে যেনেকৈ ধুবুৰীটোক চিনি পোৱা নাছিল মানুহে কিয়নো ধুবুৰীটো বৰ্ডাৰ অঞ্চল হয় তো সেইবুলি মানুহে বেছি চিনি নাপায় তো এতিয়া যিহেতু মানে ধুবুৰীত বহুতো ডেভেলপমেণ্ট হৈছে সেইকাৰণে বহুতো মানুহে চিনি পায় তো আৰু বহুতো নতুন নতুন কণ্টেণ্ট ক্ৰিয়েটৰ ওলাইছে তাৰ বাবে ধুবুৰীখন চিনি পায় তো মই এজন ইউটিউবাৰ মই ইউটিউবত ভিডিঅ' আপলোড কৰোঁ ব্লগ বনাওঁ তো আপোনালোকৰ ওচৰত অনুৰোধ থাকিল আপোনালোকে অলপ ছাপোৰ্ট কৰিব অলপ হেল্প কৰিব যাতে মোৰ ৱাচ টাইমটো পূৰা হয় মাত্ৰ 1 মাহ সময় আছে ৱাচ টাইমটো পূৰা কৰিব তো আপোনালোকে যিমান পাৰে অলপ ছাপোৰ্ট কৰিব তো এইখিনি আজি থেংক ইউ গাইজ